হাতী হাতী পলা 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 हेलो गाइस वेलकम बैक टू माय चैनल। और आज का ब्लॉग होगा मतलब धमाका मतलब पूरा एटम बम पूरा দি ফুটিব মানে গৈ আছো আমি জংগলৰ মাজত। মোৰ লগত আছে কিৰণ। হাই বল দো কিৰণ। हेलो ये प्रांजल अंजन और ये है एक बंदा मौसम। हम लोग जा रहा है अभी। मेरे हाथ में क्या हो गया एक दाव है। জংগলখন প্ৰায় ঘৰৰ পৰা 5 কিলোমিটাৰমান দূৰত। আমি স্কুটি আৰু বাইকত আহিছোঁ আৰু এতিয়া খোজকাঢ়িব লাগিব। নদীখনেই মানে বাউণ্ডেৰীটো জংগলৰ। তাৰপিছত নদীৰ এফালে মানুহ, নদীৰ সিফালে গোটেই জংঘল। এতিয়া আমি হাটকোডাল পাৰ কৰিম। যাব অলপ মানে পাৰিবিনে? এই নাভাগে নাভাগে পৰা যাব। হাটকোডাল মাজত ভাগি আছে, সেইকাৰণে এজন এজনকৈ যাব লাগিব। গাইজ সুপাৰ এক্সাইটেড দেই। ফাৰ্ষ্ট টাইম আহিছোঁ লাইফত জংগলৰ মাজত এডভেঞ্চাৰ কৰিবৰ কাৰণে। মানে চাওঁ কি হয়। হাকু ঐ ৰ লাহে 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 লাহে। এতিয়া লাষ্টত মই যাম। যেনে তেনে পাৰ কৰিলোঁ। এতিয়া নদীখন পাৰ হ'লোঁ যেন তেন কষ্ট কৰি। তাৰপিছত এতিয়া আহি আছোঁ আমাৰ 100 মিটাৰমান আহিলোঁ। ধানৰ খেতি কৰি আছে আৰু এইটোৱে মানে ষ্টাৰ্টিংখিনিহে হয় জংঘলৰ। এতিয়া আমি কিমান কিলোমিটাৰমান ভিতৰত সোমাম গাইজ? 4-5 কিলোমিটাৰ। বাপৰে বাপ। জংঘলখন প্ৰায় 20-25 কিলোমিটাৰমান দীঘল আৰু আমি আহি আছোঁ। আমি সোমাম 5 কিলোমিটাৰ আৰু আই এম ছ' এক্সাইটেড এট দ্য ছেইম টাইম। অলপ ভয় ভয় লাগি আছে কাৰণ ইয়াত হাতী মানে মেইন প্ৰেডিটৰ হাতী হয়। লগ নাপালে হ'ল আৰু আমি অফিচিয়েলি এতিয়া সোমাই দিলোঁ জংঘলত। প্ৰায় এতিয়া আপোনাৰ 1 কিলোমিটাৰমান অহা হৈছে আৰু এতিয়া আমি ইয়াৰ পৰা সোমাম 4-5 কিলোমিটাৰ ভিতৰত। আৰু এতিয়া জংঘলৰ ভিতৰত গাইছ আগে আগে লগৰকেইটা, পিছে পিছে মই। গাইছ এতিয়া আমি জংঘলৰ 1 কিলোমিটাৰমান সোমাই দিলোঁ। পুৰা আহি আছোঁ। অলপ ৰ'দ। আমি 5-6 কিলোমিটাৰ ভিতৰত সোমাম। মেইন জংঘল ষ্টাৰ্ট হোৱাই নাছিলে, এতিয়াহে ষ্টাৰ্ট হৈছে। আহি আছোঁ। তাৰপিছত এইটো আপোনাৰ গৰু ম'হ চৰাবলৈ যায় মানুহ জংঘলত, তাৰে ৰাস্তা। আহি আহি চাফ হৈ গৈছে ৰাস্তাটো। এতিয়া আমি ফাৰ্ষ্ট কোনটো জেগাত যাম? নদী হিলনি জান নেকি? হিলনি জানত গৈ আছোঁ এতিয়া। তাতে আমি চাওঁ মাছ পাওঁ নেকি। এনেই আৰু এইটো ফূৰ্তি মানে এটা। মাছ কিমান পাইছোঁ মেটাৰ নকৰে আৰু ফূৰ্তিটো মেইন। গাইছ এতিয়া আমি ভাবিছোঁ হিলনি জান, তাৰ এখন নদী হয়, তাতে অলপ মাছ ধৰিম। চাওঁ কি হয় প্লেনটো। এতিয়া মইতো একো নাজানো। আগত আছে কিৰণ আৰু প্ৰাঞ্জল, ইহঁতে দেখাব মানে জংঘলত। মইতো আহিয়ে পোৱা নাই। তাৰপিছত আহি আছোঁ এনেকৈ জংঘলৰ। এতিয়াতো ইমান ভয় লগা নাই বাৰু। জংঘল মানে এতিয়া ৰাস্তাতে গৈ আছোঁ, এটা ধুনীয়া ৰাস্তাই আৰু ক'ব গ'লে। আহি আছোঁ। ৰাস্তাটো শেষেই হোৱা নাই। এইবিলাক ৰাস্তা গৰু ম'হ যোৱা ৰাস্তা আৰু কিছুমানে চোৰাং কৰি কাঠ জাতবিলাক লৈ যায় জংঘলৰ পৰা। এতিয়াও গাইজ বহুত দূৰ আছে যাবলৈ। এতিয়ালৈকে আমি সেই নদীখনে পোৱা নাই। চাওঁ মেঘ গুজৰিছে, চাওঁ বৰষুণে দিব যেন লাগিছে। হাতী খাদা নাখালে হয় আৰু গাইজ আহি আমি এতিয়া হিলনি জান পাইছোঁ, য'ত ভাবিছিলোঁ আমি মাছ চাছ ধৰিম। কিন্তু ইয়াত পানী এতিয়া বেছি হৈ আছে বহুত, মাছ ধৰা নহ'ব। এতিয়া প্লেনটো চেঞ্জ কৰিব লাগিব। চাওঁ এতিয়া মইতো জাষ্ট এইটো ৰাস্তাটো মানে ইমান মানুহ নাযায় বাৰু, সেইকাৰণে ৰাস্তাটো অলপ জংঘল বেছি। আৰে এইটো কিবা এটা বেলেগ বস্তু দেখিলোঁ দেই। কি হয় এইটো? উলুম কচু। কচু এইটো মানে এনেকুৱাই বুঢ়া হৈ গ'ল মানে গুটি লাগিছে আৰু।
কি আৰু খাই নেকি এইটো খাব পাৰে পকিলে খাব পাৰে ন অ' বেলেগ বস্তু দেখিলোঁ দেই আৰু গাইছ এতিয়াহে লাগিছে অলপ জংঘলত সোমাইছোঁ গাইছ একদম আগত মৌচুম গৈ আছে ই মানে জংঘলৰ ৰাস্তাবিলাক অলপ গম পায় মইতো একদম নাজানোৱে তাৰপিছত এতিয়া আমাৰ প্লেনটো চেঞ্জ কৰিবলগীয়া হৈ গ'ল আমি মাছ ধৰাটো নহ'ল এতিয়া বেলেগ এতিয়া জংঘলখন এক্সপ্ল'ৰ কৰোঁ আৰু অলপ চাওঁ কিনো আছে জংঘলৰ ভিতৰত বা কিবা শাক জাক পালে কিবা ল'ম বনৰীয়া শাক আহি আছোঁ গাইছ ভাল লাগিছে চিনটো এতিয়া গাইছ প্লেন চেঞ্জ হৈ যোৱাৰ কাৰণে আমাৰ ৰাস্তাও চেঞ্জ হৈ গৈছে এতিয়া মানে ৰাস্তা ই কাটি কাটি বনাই মেলি লৈ গৈ আছে আৰু ক'ত লৈ গৈ আছে গম নাপাওঁ আহি আছোঁ আৰু পিছে পিছে ফ'ল' কৰি আৰু বাপৰে কাহা লেকে আয়া ভাই পুৰা আৰু এতিয়া মানে জংঘলৰ আচল ফিলটো আহিছে আৰু মজা মজা আ গয়া গাইছ এতিয়া বহুত ঘন জংঘলৰ মাজত সোমাই গৈছোঁ আহি আছোঁ অলপ ভাগৰুৱা অনুভৱ কৰিছোঁ কিন্তু উপায় নাই এক্টিভ থাকিব লাগিব বিপদ যিকোনো সময়তে আহিব পাৰে আৰু ইফালে ই গছপুলি অলপ কালেক্ট কৰিছে নাজানো আৰু কিমান দূৰ লৈ যায় মই জাষ্ট ফ'ল' কৰি আছোঁ ইয়াক ক'ত লৈ গৈ আছে এতিয়া অলপ মুকলি পাইছোঁ এতিয়া আকৌ আহি আছোঁ ইহঁত কেইজন বেলেগ এটা ৰাস্তা দি গুচি গ'ল আমি দুজন উঠি আছোঁ বেলেগ ৰাস্তাত আহি আছোঁ আকৌ ছিগনেল দিছোঁ শুনিছে চাগে আহি আছোঁ গাইছ আৰু এতিয়া আমি গছৰ পুলি বিচাৰিছোঁ গছৰ পুলি অলপ লৈ যাওঁ ঘৰত ৰুবৰ কাৰণে আৰু এয়া গছৰ পুলি বিচাৰি আছে এইটো এটা গাঁত পাইছোঁ ইয়াত কিন্তু মাছ ওলাব কিন্তু বহুত ধৰণৰ কিবা কিবি ওলাই যাব পাৰে মানে এনাকন্দা ওলাই যাব পাৰে গাইছ লগৰটো ফ'ল' কৰি আহি আছোঁ ক'ত পাইছোঁ নাজানো আৰু মই ক'তে আহি ওলালো গোটেই ফালে দেখোন গছ গাইছ এটা ঔটেঙা পুলি পালোঁ আৰু এটা পালোঁ এইজোপা কি পুলি পালি গাইছ এতিয়ালৈকে আমি দুটা ঔটেঙা পুলি আৰু কেইটামান হুলুং গছৰ পুলি পাইছোঁ আৰু আহি আছোঁ এতিয়া খোজকাঢ়ি খোজকাঢ়ি আৰু ক'ত গৈ আছোঁ নাজানো ক'ত লৈ গৈ আছে এতিয়া গোটেই জংঘলে আৰু গোটেই গছ বন লতা বিভিন্ন ধৰণৰ গছ আছে তাকে অলপ এক্সপ্ল'ৰ কৰোঁ আৰু এইখিনি বেয়া লগা নাই ঠাইখিনি ইয়াত মানে ছানলাইটটো আপোনাৰ বহুত কম পৰে চাগে সেইকাৰণে অলপ বেছি গ্ৰীণ ইমান পোহৰ নাই সূৰ্য পোহৰটো গাইছ আহি আছোঁ আৰু এনেকৈ খোজকাঢ়ি খোজকাঢ়ি একদম লাষ্টত 1 ঘণ্টা হৈ গ'ল পুৰাপুৰি আৰু এতিয়ালৈকে আমি একো নাপালোঁ পাইছোঁ গছপুলি পাইছোঁ হলঙা গছৰ পুলি আনিলোঁ তাৰপিছত ঔটেঙা পুলি দুটা পালোঁ আৰু এতিয়া গৈ আছোঁ কেলিকচু বিচাৰিম আহি আহি গাইছ আকৌ অলপ মুকলি পাইছোঁ মানে ৰাস্তা এটা পাইছোঁহি আৰু ক'ত ওলাইছে নাজানো তাৰপিছত এতিয়া চাগে ক'ত লৈ গৈ আছে একো ধৰিব পৰা নাই পিছে পিছে গৈ আছোঁ আৰু গছৰ পুলি হুলুং গছৰ পুলি তাৰপিছত এয়া আৰু আহিয়ে আছোঁ আৰু কিনো কৰিম পিছে পিছে গাইছ চিনটো চাওক আৰু গছ গছনিবিলাক এয়াই আৰু বেছি নাই জংঘলতনো আৰু কি ওলাব অকল গছ গছনি বিভিন্ন ধৰণৰ জীৱ জন্তু চৰাই চিৰিকটি ওলায় কিন্তু আজিকালি মানে মানুহ চিকাৰ কৰি দিয়াৰ কাৰণে বহুত পৰিমাণটো কমি গৈছে আপোনাৰ বিভিন্ন ধৰণৰ গছৰ পৰিমাণো কমি গৈছে মূল্যৱান গছ গছনিবিলাক মানুহে কাটি বিক্ৰী কৰি দিয়ে পইচাৰ কাৰণে বা খৰিৰ কাৰণে কাটি দিয়া হয় তেনেকুৱা ধৰণৰ কাৰ্যৰ কাৰণে ইমান দূৰ সোমালোঁ 5 মিনিট সোমালোঁ এতিয়া বৰষুণ দিয়া ষ্টাৰ্ট কৰিছেচোন কি হ'ব বৰষুণ দিয়া ষ্টাৰ্ট কৰিছে দেই গাইছ লগৰটো কৈছে এতিয়া 5-6 কিলোমিটাৰমান সোমাই দিছোঁ বোলে ভিতৰত আৰু এতিয়া বৰষুণটো অলপ অলপ দিয়া ষ্টাৰ্ট কৰি দিছে আৰু উপায় নাই এতিয়া খোজকাঢ়ি খোজকাঢ়ি মই আগত দেখোন চব পিছে পিছে আহি আছে বা মই হিৰো মানে চলো চলো গাইছ চলো আজাও বৰষুণটো আহো আহো কৰিছেতো সেইকাৰণে আমি এতিয়া আহি দিছোঁ অলপ 5 কিলোমিটাৰ ভিতৰত সোমাই দিছিলোঁ এতিয়া
আকৌ ওলাই গুচি যাওঁ। বহুত ঘন জংঘলৰ মাজত সোমাই গ'লোঁ। গাইছ এতিয়াতো মই সকলোৰে পিছত আহি আছোঁ। মোৰ আগে আগে চব গুচি গ'ল। আহি আছোঁ গাইছ। এইটোৱে আৰু জংঘলৰ এইটোৱে মজা। কিবা এটা ভয় লাগি থাকে, কিবা এটা এডভেঞ্চাৰ, কিবা এটা মানে এইটোৱে আৰু এটা আল্টিমেট এক্সপিৰিয়েঞ্চ। ফাৰ্ষ্ট টাইম আহিছোঁ, বিশেষ বেয়া লগা নাই এতিয়ালৈকে। আৰু হাতত গোটেই গছপুলি আৰু এগালমান। হাতী হাতী পলা 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 হাতী 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 চেণ্ডেল লাগি গৈছে, পলা ল চেণ্ডেল ল পলা। হাতী কেলা বল বল এবাৰ ল বল। এটা অকলশৰীয়া হাতীৰ মুখামুখি হৈ গৈছিলোঁ গাইছ। আৰু এতিয়া আমি পূৰা পলাই পলাই ঘূৰি আহি গৈছোঁ। প্লেন চব বৰবাদ। এতিয়া জাষ্ট আমি ঘূৰি আহি গৈছোঁ আৰু এটা অকলশৰীয়া হাতী মানে গাইছ। জাকুৱা হাতী হ'লে ইমান প্ৰব্লেম নাই, কিন্তু অকলশৰীয়া হাতী মানে পাগল হৈ যায় যেতিয়া সি মানে অকলশৰে ঘূৰি গুচি আহে মানে সিহঁতৰ ফেমিলিৰ পৰা। চ' গাইছ অকলশৰীয়া হাতীৰ লগত কেতিয়াও পাংগা নহয়। আহি আছোঁ সেইকাৰণে গোটেইকেইটাই বেয়া ভয় খালোঁ। অকলশৰীয়া হাতী এটা ওলাইছে, বহুত খেদা খালোঁ, বহুত দৌৰিলোঁ। এতিয়া গুচি যাওঁ আৰু গাইজ এতিয়া আমি ঘূৰি অহাৰহে প্লেনিং কৰি আছোঁ। ঘূৰি আহি আছোঁ আৰু জংঘল নাযাওঁ আৰু ভিতৰৰ ফালে। এতিয়া বেলেগ ৰাস্তালৈ আমি ঘূৰি আহি আছোঁ। ইয়াত আমি ছেফ। পাঞ্জল দেখিলি ছিংগল হাতী ন? বেয়া দৌৰিলোঁ দেই, বেয়া ভয় লাগিলে। দে ঢেকীয়াকৈ অলপ বুটলি ল, তাৰপিছত যাওঁ। ইয়াতে বহিবি নেকি? হাতী নাহে ইয়ালৈকে? অলপ দেৰি ৰখিলোঁ দেই। এইখিনি পালোঁ গছৰ পুলি। এইটো এটা পুলি আনিছোঁ, কি পুলি হয় নাজানো, ভাল লাগিছে আৰু। হা হাতী খেদা খাই এতিয়া ইয়াতে ৰৈ আছোঁ আৰু এইখিনি জেগাতে। এইখিনি জেগালৈকে নাহে বুলি কৈছে, কিন্তু আহিবও পাৰে, তথাপিও মানে ৰৈ আছোঁ। অলপ দেৰি ৰখিলোঁ ইয়াতে, পানী চানী খাই অলপ দেৰি জিৰাই আৰু এতিয়া গৈ আছোঁ ঘৰ অভিমুখী যাত্ৰা। আৰু এতিয়া গছপুলি আনিছোঁ, তাৰপিছত ঢেকীয়াটো পায় বাৰু এভেইলেবল, ইয়াতো বহুত আছে মানে ঢেকীয়া, কিন্তু ইমান ঢেকীয়া আমি বিচাৰি অহা নাই ইমান বেছিকৈ। আমাক লাগে এতিয়া তেলি কচু বিচাৰিম, ঔটেঙা, মাছটোতো বিচৰা নহ'লে আৰু। এনেকুৱা বৰষুণ বতৰত কিন্তু জংঘলত বহুত দিগদাৰ, মানে হাতী আহে এনেকুৱা বৰষুণ বতৰত। এনেই ৰ'দ বতৰত ইমান নাহে, জেলুক আহে, জেলুকটো নক'ব আৰু মানে জোক হাতে ভৰিয়ে গোটেই। আৰু এতিয়া আমি ঘূৰি আহি আছোঁ, জংঘলৰ প্ৰায় 5 কিলোমিটাৰমান ভিতৰত সোমাই গৈছিলোঁ। বন কেঁচু গছ নেকি? অঁ বন কেঁচু গছ এজোপা পাইছোঁ, এতিয়া ধুনীয়া বন কেঁচু ল, খানা খানা কমিলা কমিলা বন কেঁচু। বাহ কি ধুনীয়া গ্ৰীণ, অ' মাই গড মজা দেই। এতিয়া চিন গাইজ পূৰা বৰষুণ, চব পূৰা জংঘলৰ মাজতে আছোঁ মানে এতিয়াও। বন কেঁচু একদম ধুনীয়া এটা স্মেল দেই। যিসকলে খাইছে সিহঁতে বুজি পাব আৰু স্মেলটো, ধুনীয়া গোন্ধাই। বৰষুণটো জোৰে জোৰে আহি আছে এইবাৰ, উপায় নাই। এতিয়া আকৌ আমি উভতি আহিছোঁ, ঘৰ গুচি যাম। এতিয়াও জংঘলৰ ভিতৰত 2 কিলোমিটাৰমান ভিতৰতে আছোঁ। এতিয়া আহি আছোঁ, গছ এজোপা কাটি দিলে।
বহুত ডাঙৰ গছ কাটিলে দেই। কিমান দূৰ আছে? 1 কিলোমিটাৰ। অঁ ক'ত? বহুত ভাৰী হৈছে। 2 কিলোমিটাৰ আছে আৰু। বৰষুণটো দি আছে পুৰা, ভাগৰো লাগিছে। ক'ত যোৱা ৰাস্তাটোৰ নিচিনা লগা নাইচোন, বেলেগ ৰাস্তাত আহি গ'লো নেকি? অঁ, যোৱা ৰাস্তাটোত অহা নাই, বেলেগ ৰাস্তাত আহিছোঁ। জংঘলত মানে বহুত হাজাৰটা ৰাস্তা আছে। ৰাস্তা ভুল হ'লে মানে ৰাস্তা বনাই মেলি যাবলগীয়া হয় আৰু। হাতী খেদনটো কিন্তু আল্টিমেট আছিলে দেই আজি। মই নেদেখিলোঁ বাৰু হাতীটো, সিহঁতে দেখিলে। মানে হাতীটো বোলে সিফালৰ পৰা আহি আছে, আমিও গৈ আছোঁ আৰু। যদি যোৱা হয় মানে পূৰা মুখামুখি সংঘৰ্ষ মানে। গাইছ আৰু 1 কিলোমিটাৰমান আছে আমাৰ বাউণ্ডেৰী পাম আৰু নদীখন। আৰু আহি আছোঁ, গছৰ পুলি এডাল লৈ আহিছোঁ আৰু। গাইছ আৰু ইয়াৰ পৰা 1 কিলোমিটাৰমান গ'লে আমাৰ জংঘল শেষ হৈ যাব আৰু। তাৰপিছত আমি গাঁও পাই যাম। এই চাওক গাইছ, পুৰা বৰষুণ মানে, মোবাইল এতিয়া ভিজি যাব গোটেই পানীত। আৰু 100 মিটাৰ আছে জংঘলৰ পৰা প্ৰায় ওলাই আহিলোঁ। আৰু গাইছ, যোনখিনি ঠাইৰ ফালেদি আমি সোমাইছিলোঁ সেইখিনি ঠাইত ওলালোহি, কিন্তু যোনটো ৰাস্তাত গৈছিলোঁ সেইটো ৰাস্তাত নহয় আৰু, আহি পাই গ'লো বেলেগ ৰাস্তাত ওলালোহি। জংঘল এইখিনি মানে জংঘলৰ। কোনোবা কিবা কবি নেকি? হাতী খেদ হবে। হাতী কোনে দেখিলি? মই নেদেখিলোঁ কিন্তু পলালো বহুত। মোৰ অকল দৌৰাইছে, চেণ্ডেল থাকি গৈছে, ভাল লাগিলে আৰু। তামাম ডাঙৰ গছ, ফটোত লগা নাই আৰু এতিয়া ভিডিঅ'ত, কিন্তু মানে কেইটামান লাগিব? 4টামান মানুহ লাগিব নে খাব দিবলৈ? বহুত ডাঙৰ গছ। গাইছ, নদীখন পাই গ'লোঁ, এতিয়া নদীখন পাৰ হৈ আছোঁ। যাওঁতে হাকুত গ'লোঁ, এতিয়া মতলব দিয়া নাই আৰু, ভিজিলোঁ একো মতলব নাই, গুচি যাওঁ এনেকৈ। এতিয়া আৰু ইয়াৰ পৰা ডাইৰেক্ট ঘৰ গুচি যাম। এতিয়া আহি আছোঁ আমি য'ত আমাৰ স্কুটি আৰু বাইকবিলাক ৰাখিছিলোঁ। এতিয়া আহি পাই গ'লোঁ য'ত আমি স্কুটি বাইক ৰাখি গৈছিলোঁ। আৰু গাইছ, এতিয়া আমি ঘৰ গুচি গৈ আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই গাইছ। ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ গাইছ।